হেল্ল' বন্ধুসকল, আজি মই ক'ম আপোনালোকক কৰিশ্মাৰ বিষয়ে। তো শুনি থাকক আপোনালোকে। মহিলা কথা আপোনালোকক আজি বিশেষ এটা কাৰণ ভিডিঅ'টো বনাব লগা হ'ল। হয়, যিহেতু পৰহিৰ পৰা সামাজিক মাধ্যমত এটি ভিডিঅ' বহুখিনি চৰ্চা হৈ আছে। যিহেতু বহুত চৰ্চা হৈ আছে। সামাজিক মাধ্যমত কোৱা হৈছে যে সাংবাদিক এজনক মই মঞ্চৰ পৰা বাহিৰ কৰি দিছোঁ, তেনেকৈ কৈছে। সচৰাচৰ কথাটো হ'ল কি, আমাৰ সেইদিনাখনে পৰহি বঙাইগাঁৱৰ বৈতামাৰী নাম আছিলে। যিহেতু যথেষ্টখিনি জনসূত্ৰ হৈছে, আমাৰ অলপ যাই পাওঁতে যথেষ্টখিনি দূৰ আছে, যাই পাওঁতে অলপমান দেৰি হ'ল। সেইবাবে তেওঁলোকে যাৰ ঘৰত আমাক প্ৰথমতে বহিব দিলে, তেওঁলোকৰ ঘৰত সামাজিক মাধ্যমৰ মানুহকেইজন গ'ল। গৈ উঠাৰ পিছত তেওঁলোকে ক'লে যে কৰিশ্মা, তোমাৰ আমি ইণ্টাৰভিউ ল'ম। ঠিক আছে, হ'ব, আপোনালোকে সোনকালে ইণ্টাৰভিউটো লওক, যিহেতু আমাৰো দেৰি হৈছে, মানুহখিনি ৰখি আছে। তেওঁলোকে ক'লে ঠিক আছে, হ'ব, এনেকৈ কৈ আপোনাৰ 3 মিনিটমানৰ এটা বাইট এটা ল'লে। তাৰপিছত তেওঁলোকে ক'লে যে আমি নামৰ মাজতো তোমাৰ অলপ বাইট ল'ম। মই বোলো ঠিক আছে, আপোনালোকে নামৰ মাজতো হ'লে লৈ ল'ব পাৰিব। তাৰপিছত তেওঁলোকে ধুনীয়াকৈ কথা বতৰা পাতি আপোনাৰ নামৰ মাজতো ভিডিঅ' কৰি আছিলে। সচৰাচৰ মই প্ৰথমতে সেইদিনাখনে মহাভাৰতৰ কৰ্ণৰ জন্ম নামটি প্ৰথমতে পৰিৱেশন কৰিছিলোঁ। যিহেতু যিয়ে নহওক, তই ক'ত সাহস পালি কৰিশ্মা? তই ক'ত সাহস পালি এটা সাংবাদিকক তেনেকৈ ক'ব লগা? তোৰ ইমানে নামৰ চখ হৈছেনে? তোৰ ইমানে নামৰ চখ হৈছে যে তই এটা বেলেগক কমেণ্ট কৰি কিনে জনাব পৰা হ'লি যে তই ইয়াৰ পৰা ওলাই যা। আৰু ওলাই যা বুলি কৈ কিনে সেই নামটো আৰু তই ধৰিব লগা কি কাৰণ আছিল? তাক কৈছা বাৰু দে ওলাই যা বুলি, ঠিক আছে। ওলাই যা বুলি কোৱাৰ পিছত তোক ক'ব লাগে কি দৰকাৰ আছে যে ওলাই যা এই গানটো ক'ব লাগে কি দৰকাৰ আছে? সেইটো নাম হয়? তোৰ আচলতে নামৰ গলাই নহয়। সেইটো নামৰ গলাই নহয়। আৰু নামৰ যিটো নাম গোৱা, ঠিক আছে, ৰাইজে তোমাক বহুত আঁকোৱাই লৈছে, ছাপোৰ্ট কৰিছে, সেই হিচাপমতে তুমি কিন্তু বেছি অকণমান উঠি যোৱাৰ পিছত বেছি লেভেল দেখুওৱা যায়। কিন্তু সেইটো নামৰ গলা নহয়। গলৰ মাতটো চাওক ৰাইজ, ভাঙা গলৰ মাতটোৱেদি গান গায়। তাৰ ইমান এতিয়া এটিটিউড হৈ গৈছে, এটা সাংবাদিককো এনেকুৱাকৈ কৈ দিছে ওলাই যা বুলি কৈছোঁ নহয়, ওলাই যা। তাৰপিছত ওলাই যা বুলি কোৱাৰ পিছতে ওলাই যা এই গানটো ক'ব লাগে কি দৰকাৰ আছে? তাৰ এই গানটো ক'ব লাগে কিবা দৰকাৰ আছে? নাম গাব গৈছা তুমি, জন্মাষ্টমী, কৃষ্ণ জন্মাষ্টমী যিটো নাম হয় সেইটো তোমাৰ ধৰিব লগা উচিত। ওলাই যা বুলি গানটো ক'ব লাগে তোমাক কোনে কৈছিলে? কোনো ৰাইজে কৈছিলে? তোমাৰ নিজৰ প্ৰতিভা যিটো দেখাইছা, ঠিক আছে, তোমাক ৰাইজে আঁকোৱালি লৈছে, চবেই তোমাক কৃষ্ণ জন্মাষ্টমীত মাতিছে, তোমাৰ ক'ব লগা কোনো অধিকাৰ নাছিল। কোনো এটা সাংবাদিকক তোমাক খেদিব লগা দৰকাৰ নাছিলে। আৰু এতিয়া শুনক গাইজ, কৰিশ্মা নাথে কি কৈ আছে। মই চিনি নাপাওঁ কোন কুন্তি দেৱী, ইয়াৰ পৰা ওলাই যা তেনেকুৱাকৈ খঙত কৈছে। যিহেতু কৈছাই তই ওলাই যা বুলি, আৰু কি খঙত কৈছাই তই ওলাই যা বুলি ক'ব লাগে কি দৰকাৰ আছে? তোক কোনে পাৱাৰ দিলে? এজন বীৰ আছিলে, গতিকে তেওঁ ওলাই যাব দিয়া এক্টিংটো মই সচৰাচৰ, যিহেতু আপোনাৰ এন বি নিউজৰ ধনবিৰি সূত্ৰধাৰ। প্ৰথমতে তই এগিলাচ পানী খাই ল কৰিশ্মা, प्रथमते तो एक गिलास पानी खाई लो। मजा है। और मैं ये जो मजा है प्रथमते एक गिलास हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। ঠগিলি কিনা কব লাগা আছে, যোনে সঁচা কথা কয় না তাক ঠগিলিব নালাগে, একদম ফাটাফাটি কৈ দিব সব কথা। ধনবিৰি অমুক চমুক এইবিলাক নিউজৰ। গতিকে তেওঁ এই মঞ্চখনত উঠি ভিডিঅ'টো কৰি আছিলে, আৰু ইফালেও সাংবাদিক আছিল। যিহেতু তেওঁ ওচৰৰ পৰা ভিডিঅ'টি কৰি আছিলে, সেইবাবে মই তেওঁক ৰাইজক স্পষ্টভাৱে দেখুৱাবলৈ। কি দেখুৱাব বিচাৰিছা তই ৰাইজক? কি দেখুৱাব বিচাৰিছা? তোৰ ইমানে এটিটিউড হ'ল যে তই ওলাই যাব দিছা। এটা নিউজ লাইভক তুমি ওলাই যাবলৈ দিছা। তুমি ক'ত সাহস পালা? তোমাক কোনে অধিকাৰ দিছে? কৰিশ্মা নাথ, বেছি ওপৰত উঠিব ইচ্ছা নকৰিবা, ঠিক আছে? এবাৰ মই কেমেৰা লৈ যাম তোমাক ভিডিঅ' কৰিবলৈ। তুমি কি কোৱা? তোমাৰ গলৰ মাতে নাই, নামৰ গলাত মানুহ যেনেকুৱা এটা কথা কৈছা, নাম গায় সেই গানটো চাবা, নামৰ এটা সুৰ থাকে, সেই নামৰ সুৰ কৰিশ্মা নাথৰ গলাত নাই, কিন্তু তাক মানুহে ভাল পাই কিনে তাৰ
তাৰ মানে নিজৰ সেইটো চাই কিনে মানে চবেই মানে লাইক কৰে কমেণ্ট কৰে সেইটো হিচাপত, কিন্তু তাৰ নাম কোৱা একচুৱেলি সেই হেৰিটো নাই, গলৰ মাতটোৱে নাই তাৰ নাম কোৱা লগা। ঠিক আছে, আপোনালোকে কি ভাবে এইটো মই নাজানো, কিন্তু মোৰ হিচাপ মতে মই যিমান দেখিছোঁ, যিমান পেপে কওঁতে কেতিয়াবা গলৰ মাতটোৱে ভাঙি যায়, কিন্তু আমি যিটো গাম আমিও বোধহয় তাতকৈ বেছি ভালকৈ গাম। ঠিক আছে, কিন্তু আমি শিকা নাই বাৰু নাম, কিন্তু তাতকৈ আমি বেছিকৈ ভালকৈ গাবলৈ জানো। তো এইখিনিয়ে কথা ক'ব লগা আছিলে। এতিয়া আপুনি যদি মই বেয়াকৈ কিবা কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাব। অ'কে, বাই। কৰিশ্মা নাথক লৈ অ'কে, চাই থাকক, বাই।